কাৰ্বি আংলঙত কংগ্ৰেছৰ প্ৰচাৰ তুংগত কংগ্ৰেছৰ বাবে ৰাইজে দিনে নিশাই অপেক্ষা কৰি থাকে বুলি উল্লেখ কৰিলে শীৰ্ষ নেতাই। অহা ২৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে শাসকীয় দলৰ সমান্তৰালকৈ কংগ্ৰেছ দলেও কাৰ্বি আংলং জিলাখনৰ বিভিন্ন ঠাইত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে। ইয়াৰ অংশ হিচাপে আজি জিলা কংগ্ৰেছৰ সম্পাদক সঞ্জীৱ তেৰণৰ নেতৃত্বত ফুলনি ৰংপুৰ উত্তৰ বৰবিলকে ধৰি বহু ঠাইত কংগ্ৰেছ প্ৰচাৰ অভিযান তীব্ৰত কৰি তোলে। এই প্ৰচাৰ অভিযানত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে আৰু প্ৰতিদিনে শ শ লোক শাসকীয় দলকে ধৰি বিভিন্ন দলৰ পৰা আহি কংগ্ৰেছ দলত যোগ হৈছে বুলিও কংগ্ৰেছ নেতাসকলে জানিবলৈ দিছে। সমগ্ৰ জিলাখনতেই এতিয়া কংগ্ৰেছময় হৈ পৰিছে বুলি প্ৰকাশ কৰিছে কংগ্ৰেছৰ নেতৃত্বই। এইবেলি কাৰ্বি আংলঙত কংগ্ৰেছৰ বিজয় নিশ্চিত, কাৰণ দিনৰ ভাগত কংগ্ৰেছৰ কাৰণে ৰাইজে অপেক্ষা কৰি থকাটো বাদৰে কথা। নিশাৰ এপৰলৈকে ৰাইজে অপেক্ষা কৰি থাকে কংগ্ৰেছৰ বাবে বুলিও মন্তব্য আগবঢ়াইছে কংগ্ৰেছ নেতৃত্বই। কেনেকুৱা হৈছে ৰাইজৰ মনোভাৱ কি বুজিব পাৰিছে আৰু প্ৰতিনিধি কোন হ'ব বিচাৰিছে হ'ব বুলি গণ্য কৰে? ছাৰ, এতিয়া তেওঁলোকে নিজে সকলোৱে নিজৰ চকুত নিজে দেখি আছে নিশ্চিত, হয়নে নহয়? তো এবাৰ ৰাইজে কিন্তু এবাৰ সঁচাকৈ পৰিৱৰ্তন বিচাৰিছে। সেই পৰিৱৰ্তনটো যাতে আমাৰ যোনটো ইণ্ডিয়া এলায়েন্সত যাতে আমাৰ কংগ্ৰেছত পুনৰ পাৱাৰত ঘূৰাই লৈ আনিব বুলি আস্থা দিছে। আজি আপোনালোকে চাওক, আজি কিমান ৰাইজে ইয়াত আজি এই সভাটো আমাক ৰাইজে নিমন্ত্ৰণ কৰিছে। বিজেপিসকলে আমাক অপপ্ৰচাৰ কৰি আছে যে কংগ্ৰেছে ক'তো নিৰ্বাচন প্ৰচাৰ কৰিব পৰা নাই বুলি, কিন্তু আজি এই প্ৰচাৰটো আমি নিজে কৰা নাই, আজি ৰাইজে নিজে উপলব্ধি কৰি আছে। ৰাইজে আজি কষ্টও পাইছে। ৰাইজে নিজৰ কষ্ট হোৱা যোৱা 10 বছৰত যে কি আমাৰ এই বৰ্তমান ৰুলিং চৰকাৰে কি যে নিজক অত্যাচাৰ চলাই আছে সেইবিলাক উপলব্ধি কৰিছে। সেইকাৰণে পুনৰ আগৰ পুৰণা চৰকাৰ ৰাইজে ঘূৰাই আনিবহে বিচাৰি আছে। প্ৰতিদিনটাটোতো বৰ্তমানটো কালৰ ৰুলিং লগতে হ'ব। আমাৰ পুদুমফুৰ আৰু আমাৰ হাতৰ ছবিৰ মাজতে হ'ব, আৰু শেষত আমাৰ শেষ শাওন মাৰিব আমাৰ জয়ৰাম মিংলেং ছাৰ। এই ৰাইজৰ সঁহাৰি কেনেকৈ পাইছে? এতিয়া ভাল পাই আছে। আমি য'তে যাওঁ আজি ৰাইজে সেইটোৱে কয় যে ৰাইজৰ যোনটো চেণ্টিমেণ্ট খং কিন্তু আজি ওলাই পৰিছে। হয়, ইমান বছৰ সিহঁতে নিজৰ অন্তৰত ভিতৰত সোমাই থৈ দিছে, কিন্তু আজিকালি খুলি আজি ওলাই আহিছে ৰাইজে। কিন্তু বিজেপিসকলে বোলে সিহঁতক ভয় খুৱায়, সেই অৰুণোদয় কাটি দিম, চাউল কাটি দিম, আমুক কাটি দিম, কিন্তু ৰাইজে এতিয়া সেইবিলাক ভয় নাখায়। এতিয়া আজি চাওক, ৰাইজে অপেন ওলাই আছে। ৰাইজে এতিয়া অপেন আহি নিজৰ চেহেৰা দেখাই আছে। আজি চাওক, আমাৰ লগত থিয় হৈ আছে। সেইকাৰণে বিজেপিক এবাৰ কিন্তু ৰাইজে কিন্তু এই পৰিণামটো কিন্তু আমাৰ নিজৰ মন্তব্য কোনটো চিন্তা কৰি দিছে নিজে বুজি পাব। কিন্তু আজি এখেতে যিয়ে নকওক, আজি এখেতে কংগ্ৰেছ হৈয়ে এখেতে CM হৈছে, হয়নে নহয়? কংগ্ৰেছৰ আশীৰ্বাদতে CM হৈছে। কিন্তু আমাৰ নিৰ্বাচন প্ৰচাৰ আমি কেনেকৈ কৰি গৈ আছোঁ এইটো আমাৰ কথা। এখেতে কিয় ইমান চিন্তা কৰি আছে? এখেতে কিয় চিন্তা কৰিব লাগে কি? নিজৰ দলৰ কথা এখেতে চিন্তা কৰক। কিয় আজি কংগ্ৰেছৰ প্ৰতি কিবা ভয় সোমাই গ'ল নেকি? এইটোৱে মই বুজিছোঁ। আমাৰ প্ৰচাৰ হৈ আছে। আজি ৰাইজে আমাক বিচাৰি আহিছে। আজি আমি ৰাইজৰ লগত উপস্থিত আছোঁ, আমাক ৰাইজে বিচাৰিছে। আমি আমাৰ নিৰ্বাচন প্ৰচাৰ আমি কেনেকৈ কৰিব লাগে এইটো আমাৰ কথা। আমাৰ এখেতে বিজেপিৰ লিডাৰসকলে চিন্তা কৰিব নালাগে। সেইটোৱে আৰু কিবা আছে যদি ভাবিছে এবাৰ বিজেপি চৰকাৰ মানে চৰকাৰক কি বিচাৰিব? আজি দেখোন এটা এছেছমেণ্টত দেখাই দিলে, দেখোন নাগালেণ্ড পোষ্টত অলৰেডি দেখাই দিলে যে ইয়াত কংগ্ৰেছ জিকিয়ে গ'ল। আৰম্ভণি আফটাৰ 25 ইয়াৰ্ছ তাত কংগ্ৰেছে আজি জয়যুক্ত কৰিছে আমাৰ নাগালেণ্ডত। তো এইকাৰণে ইয়াতে এটা ওলাই গ'ল, এটা চিনচাপটো ওলাই গ'ল যে আমাৰ অহা নিৰ্বাচনত যে আমাৰ ইণ্ডিয়া এলায়েন্সে বিপুল
মেজৰিটিত কিন্তু আমাৰ চৰকাৰ কৰি আহিব এইটো খাটাং হৈ আছে আজি এক্সিট পলেতো কৈ আছে আজি আমাৰ পৰ্টেল নিউজত চা আজি এক্সিট পল দেখাইছে যে এতিয়া আমাৰ RSS যোনটো সাৰ্ভে ৰিপৰ্টতে কৈ আছে যে ইণ্ডিয়া টিমটো আগবাঢ়ি আছে বিজেপি এটা পিছ পৰি আছে সেইটোৱে আৰু কথাটো এইকাৰণে নিশ্চিত হৈ পৰিছে এতিয়া ৰাইজে এতিয়া কিন্তু একটা সেন্টিমেন্ট হৈ আছে ৰাইজে এটা খং হৈ আছে আজি সেই সেন্টিমেন্টৰ প্ৰতি আজি ৰাইজে সকলে আজি আমাক নিমন্ত্ৰণ দিছে যে বিজেপি সকলে যোনটো গান গাইছিলে যে বেয়া চৰকাৰ কংগ্ৰেছৰ বেয়া চৰকাৰ আজি ৰাইজে এই বেয়া চৰকাৰক ঘূৰাই আনিবৰ কাৰণে সিদ্ধান্ত ল'লে আজি চাওক কিমান ইয়াত মানুহ হৈছে এই সময় এইবিলাক গোটেইখিনি বিজেপিক বিশ্বাস কৰিছিলে কিন্তু সেই বিজেপি সকলে বিশ্বাসঘাত কৰিছে বিশ্বাসঘাত কৰাৰ কাৰণে ক'ব বিচাৰিছো আজি ৰাইজে ৰখি আছে কংগ্ৰেছক কংগ্ৰেছটো আহিব লাগে বুলি ৰখি আছে আজি 11টাত এতিয়া চাওক ব্যৰ্থ হৈছে নে কি হৈ আছে সিহঁতে নিজৰ কথাই চিন্তা কৰক আজি আমি যি দেখি আছো আজি বিজেপি সকলে প্ৰত্যেক জাগাত আজি বয়কট কৰি আছে আৰু শুনিছো বহুত জাগাত বোলে সিহঁতৰ নিৰ্বাচন প্ৰচাৰটো কেনচেল কৰিবলগীয়া হৈছে শুনি পাই আছো ব্যৰ্থ হৈছে নে কি হৈ আছে এইটো বিজেপি সকলে চিন্তা কৰক আমি বিজেপিৰ কথা চিন্তা কৰা আমাৰ সময় নাই আমি ৰাইজৰ কথা চিন্তা কৰি যাম এতিয়া আমি ৰাইজৰ লগত আছো ৰাইজৰ দলত আছো ৰাইজৰ দলত বানিম সেইটোৱে আৰু